হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আকৌ এটা নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি মই কঁঠালৰ মুচিৰ তৰকাৰী বনাম। বলকচোন মইনো কেনেকৈ কঁঠালৰ মুচিৰ তৰকাৰী বনাওঁ দেখাওঁ আপোনালোকক। তাৰ কাৰণে মই প্ৰথমতে কঁঠাল আৰু আলুখিনি কাটি পানীত ভিজাই থলোঁ। তাৰ পিছত মই কঁঠাল আৰু আলুখিনি এটা প্ৰেছাৰ কুকাৰত বইল হ'বলৈ দিলোঁ। এয়া মোৰ কঁঠাল আৰু আলু বইল হৈ গ'ল। এতিয়া মই মছলা বটিবলৈ যোগাৰ কৰিছোঁ। আদা, নহৰু, ইলাচি, দালচেনি। এয়া মোৰ মছলা যোগাৰ হৈ গ'ল। আদা, নহৰু পেষ্ট, ইলাচি, দালচেনি, পিঁয়াজ, জলকীয়া, তেজপাত, বিলাহী। তাৰ পাছত মই এটা কেৰাহীৰ গেছত তুলি দি গৰম হ'বলৈ দিলোঁ। কেৰাহীটো গৰম হোৱাত তাত মিঠাতেল অলপ দি মিঠাতেলখিনি গৰম হোৱাত তাত মই পাঁচফোৰণ, তেজপাত, পিঁয়াজ, জলকীয়া, আদা, নহৰু পেষ্ট, ইলাচি, দালচেনি পেষ্ট, বিলাহী গোটেইখিনি তেলত একেলগে দি অলপ সময় ৰঙচুৱা হোৱালৈ ভাজিলোঁ। তাৰ পাছত মই বইল হৈ থকা কঁঠাল আৰু আলুখিনি বহাই দি অলপ সময় ভজাৰ পাছত তাত মই নিমখ, হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি সকলোবোৰ একেলগে মিক্স কৰি দি অলপ সময় ভজাৰ পাছত তাত অলপ পানী ঢালি দি উতল আহিব দিলোঁ। তাৰ পাছত এয়া চাওক, মোৰ কঁঠালৰ মুচিৰ তৰকাৰী ৰেডি হৈ গ'ল। যদি মোৰ কঁঠালৰ মুচিৰ ৰেচিপি ভিডিঅ'টি ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেন্তে মোৰ পেজটি ফ'ল' কৰি দিব। আকৌ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই গাইজ।